নমস্কাৰ আজি আমি আলোচনা কৰো পভাৰ্টি বা দৰিদ্ৰতাৰ মূল ভাগ দুটাৰ বিষয়ে হেগিটা হৈছে এবসলিউট পভাৰ্টি বা চৰম দৰিদ্ৰতা আৰু ৰিলেটিভ পভাৰ্টি বা আপেক্ষিক দৰিদ্ৰতা আমি ইতিমধ্যে পভাৰ্টিৰ বিষয়ে আলোচনা কৰিছো পভাৰ্টি বা দৰিদ্ৰতা হৈছে এনে এক অৱস্থা য'ত এজন মানুহে জীৱনৰ ন্যূনতম প্ৰয়োজনীয় সামগ্ৰীসমূহ আহৰণ কৰিব নোৱাৰে এই ন্যূনতম প্ৰয়োজনীয় সামগ্ৰীগিটা হৈছে অন্ন বস্ত্ৰ আৰু বাসস্থান ফুড ক্লথ আৰু শেল্টাৰ এতিয়া যিজন মানুহে সেই বস্তুগিটাও আহৰণ কৰিবলৈ ব্যৰ্থ হয় তেওঁৰ যি প্ৰকাৰৰ দৰিদ্ৰতা সেই দৰিদ্ৰতাকে চৰম দৰিদ্ৰতা বুলি কোৱা হয় আৰু যেটো ইংৰাজীত কয় এবসলিউট পভাৰ্টি তেওঁ যদি এই অৱস্থাৰ পৰা আৰু বেয়া অৱস্থালৈ যায় তেতিয়া হলে তেওঁৰ জীৱন ধাৰণ কৰাই অসম্ভৱ হ'ব মানে তেওঁ জীয়াই থাকিবই নোৱাৰিব এতিয়া আমি ৰিলেটিভ পভাৰ্টি বা আপেক্ষিক দৰিদ্ৰতাৰ কাক কয় হেতুৰ বিষয়ে ৰিলেটিভ বা আপেক্ষিক দৰিদ্ৰতা হল যেতিয়া এজন মানুহৰ হাতত টকা আছে কিন্তু তেওঁৰ অঞ্চলটোত বাস কৰা আন মানুহৰ সমান সামগ্ৰী বা সুবিধা উপভোগ কৰিব পৰা নাই তেতিয়া তাক আপেক্ষিক বা ৰিলেটিভ পভাৰ্টি বুলি কোৱা হয় এইটো এটা তুলনামূলক বিশ্লেষণ যেটো আপেক্ষিক দৰিদ্ৰতা উদাহৰণস্বৰূপে আমি ক'ব পাৰো যে এজন দিন হাজিৰা কৰা মানুহ এজন চাকৰিয়ালতকৈ আপেক্ষিকভাৱে দৰিদ্ৰ বা এজন সাধাৰণ চাকৰিয়াল এজন নামী অভিনেতাতকৈ আপেক্ষিকভাৱে দৰিদ্ৰ প্ৰতিজনৰ ওচৰত কিন্তু টকা আছে আৰু প্ৰতিজনৰে জীৱনৰ ন্যূনতম সামগ্ৰীসমূহ আহৰণ কৰিব পাৰে তথাপিও কিন্তু তেওঁলোক দৰিদ্ৰ অৰ্থাৎ এবসলিউট পভাৰ্টি বা চৰম দৰিদ্ৰতা হৈছে দৰিদ্ৰতাৰ জীৱনৰ ন্যূনতম বস্তুবোৰ আহৰণ কৰিব নোৱাৰা দৰিদ্ৰতা আৰু ৰিলেটিভ বা আপেক্ষিক দৰিদ্ৰতা হৈছে যেতিয়া আমি নিজৰ অৱস্থাটো আনৰ লগত তুলনা কৰো আমি জীৱনৰ যিবোৰ ন্যূনতম বস্তু সেইবোৰ আহৰণ কৰিব পাৰো আমাৰ হাতত টকা আছে আৰু আমি আমাৰ বহুত অভাৱ পূৰণ কৰিব পাৰিছো কিন্তু যেতিয়া আমি আনৰ লগত নিজক তুলনা কৰো তেতিয়া আমি দেখো যে যদি আমি আনে পৰাখিনি নাই পৰা কৰিব কোনোবা এজনে এখন গাড়ী লৈছে আমি গাড়ী ল'ব পৰা নাই কোনোবা এজনে এখন বহুত দামী গাড়ী লৈছে আমি যেনে তেনে এখন হস্তীয়া গাড়ী লৈছো সেই যেটো এটা তুলনামূলক বিশ্লেষণ হেতুক কোৱা হয় আপেক্ষিক দৰিদ্ৰতা থ্যাংক ইউ